हेलो एवरीवन मोर आरो एटा ब्लॉगत आपनालोকক स्वागतम जनाइलং আজি মই গাজৰৰ হালৱাৰ ৰেচিপি লৈ আহিছং তো মই কেনকে বানাং লাষ্ট লৈকে চাব ভিডিওটা স্কিপ নকৰিব প্ৰথমতে মই বস্তুখিনি ৰেডি কৰি লৈছং তো এখিনি মই ড্ৰাই ফ্ৰুট লৈছং তাৰপিছত চেনি গাখীৰ গাজৰখিনি ৰুকিয়া লৈছং ভাল কৰিয়া আৰু এতে ঘি আছে তো মই এতে ঘিখিনি দিয়া ভাল করে গাজরখিনি ভাজিম গেছটা কমে দিবা লাগিব কমে ভাজিবা লাগিব নহলে তলল লাগিব তো গেছটা কমে দিব কমে এইখিনি ভাজি লম তাৰ পাছত এতে মই গাখীৰ লৈছিলং যে গাখীৰখিনি দিয়া দিম গাখীৰখিনি দিয়াও গেছটা কমিয়া এইখিনি সিদ্ধ হোৱালৈকে ভাজিবা লাগিব গেছটা বাৰে নি দিব একদম কম কৰি দিব গেছটা একদম থিম আজত দিব দিয়া এইখিনি ভাজিব সিদ্ধ হোৱালৈকে ঢাকন দিয়া ভাজিম লাহে লাহে যাতে এইখিনি গাজৰখিনি ভাল কৰিয়া সিদ্ধ হয় এইখিনি মই গাজৰখিনি ভাল কৰি ঢাকন দিয়া ভাজিয়া লৈছো এইখিনি সিদ্ধ হৈছে চাবাই পাৰে তো গাখীৰখিনিও শুকিয়ে গেছে তো এতে মই এবাৰ চেনি ব্যৱহাৰ কৰিম তো এতে মই চেনিখিনি দিয়া দিছো পৰিমাণ হিচাপে যাই যিমান যেনকে মিঠা খায় কাবাই কম খায় কাবাই বেছিও খায় তো হিচাপত দিয়া দিলে হল নিজৰ অনুমান মতে তো মই এইখিনি দিয়া দিছো আমি যিখিনি মানে মিঠা খাং সেই হিচাপত দিয়া দিলং তো চেনিখিনি দিয়াৰ পাছত এতে অল্প পানী ওলাব তো এইখিনি পানীখিনি শুকালৈকে মই অল্প আৰু ভাজি লম গেছটা কিন্তু কমাই থাকিব বাৰাই নিদিব তাতে মই এবাৰ ড্ৰাই ফ্ৰুটখিনি দিয়া দিছং কাজু আৰু আলমণ্ডখিনি মই ভাল কৰিয়া ছোট ছোট কৰি কাটি লৈছং তাৰপিছত মই দিছং এইখিনি চাবা পাৰে চেনিৰ পৰা ওলোৱা পানীখিনিও শুকোৱা নিচিনা হৈছে প্ৰায় এইখিনি ভাল কৰি শুকিয়ে গেছে এবাৰ মই এইখিনি আৰু অল্প ড্ৰাই ফ্ৰুট ৰাখি থৈছিলং এক্সট্ৰা করে সেইখিনি দিয়া এবাৰ মই এইখিনি নামিয়ে লম তো আপোনালোকে যদি এনেকে বনাই খায় তো কমেন্টত জনাব আৰু মোৰ ভিডিওটা চাই যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ দৰে যদি বনাই খায় তো হিটা কমেন্টত জনাব ধন্যবাদ